ইয়াত কংগ্ৰেছ কোন আছে? কংগ্ৰেছ ইয়াত মানে কোনো নামো নিচান নাই ভাই। ইহঁতে খেলাৰ নামত খেলিছে, প্ৰাৰ্থী দিব লাগে বুলি দিছে, কিন্তু ভোটটো নাপায়ে তেওঁলোকেও জানে। এতিয়া এই ভোট নোপোৱা কেতিয়াও জিকিব নোৱাৰা দলক আমাৰ ভোট দিয়াৰ নামত ভোটদাতা ৰাইজে যদি ভোট দিয়ে, সেই ভোটটো আদানী কৰাৰ মানে কি যুক্তি আছে? এই ভোটটো নষ্ট কৰি লোৱাৰ কি যুক্তি আছে? এই ভোটটো একেবাৰে ডাষ্টবিনত পেলাই দিয়া হ'ব, বেকাৰত পেলাই দিয়া হ'ব। গতিকে আমাৰ ভাৰতীয় নাগৰিকৰ সবতকৈ মূল্যৱান আমাৰ যিটো নাগৰিক হিচাপে যিটো অধিকাৰ, আমি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পৰা এই অধিকাৰ, এই ক্ষমতাটো হ'ল ভোট। আৰু সেইটো 5 বছৰৰ পিছতহে পাওঁ। গতিকে ইমান কিমতি, ইমান মূল্যৱান এই বস্তু, আমাৰ অধিকাৰ, আমাৰ পৰিচয়, আমাৰ শক্তিটো আমি কিয় অযথা বেকাৰত আমি কিয় পেলাম? য'ত দিলে নেকি আমাৰ দেশ নিৰ্মাণৰ কাৰণে সহায় হ'ব, য'ত দিলে নেকি আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব, য'ত দিলে নেকি আমাৰ কাৰণে অঞ্চলৰ কাৰণে উন্নতি সৰ্বাংগীন, আমাৰ ইয়াত মানুহবিলাকৰ অৱস্থা, আৰ্থিক অৱস্থা, সামাজিক অৱস্থা, শৈক্ষিক অৱস্থা, স্বাস্থ্যৰ মানে ভাল, এই গোটেইবিলাকৰ কাৰণে কাম কৰাৰ সুবিধা হ'ব। এইবিলাক জাতি নিৰ্মাণৰ কাৰণে, অঞ্চলৰ নিৰ্মাণৰ কাৰণে, ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ইয়াৰ বৃহত্তৰ স্বাৰ্থ আগত ৰাখিহে আমি ভোটটো দিব লাগিব। কাৰণ আমাৰ এটা ভোট দিয়ে, এই ভোটখিনি জমা হৈ এটা আমাৰ কি হয় মানে চৰকাৰ হয়। চৰকাৰ বনোৱাৰ আচল পদ্ধতিটো হ'ল ইলেকশ্যন, আৰু ইলেকশ্যনৰ দ্বাৰা দি চৰকাৰ যিহেতু গঠন কৰা হয়, আৰু সেই চৰকাৰৰ দ্বাৰা দি আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰা হয়, দেশৰ কাৰণে কাম কৰা হয়, মানৱ জাতিৰ কাৰণে কাম কৰা হয়, আমাৰ অঞ্চলৰ কাৰণে কাম কৰা হয়। গতিকে এই ভোটটো এনে ধেমালি নহয়, এইটো এনে হেলা পেচা কৰি পেলাই, গুৰুত্বহীন কৰি পেলাই এনে দিয়াৰ নামত দিয়া, সেইটো কেতিয়াও আমি এই ধৰণৰ ভাবি ল'ব নালাগে। যাৰ কাৰণে মই কৈছো যে কংগ্ৰেছক ভোট দিয়া মানে নদীত পেলাই দিয়া এই ভোটটো, আৰু সেইটো কেতিয়াও আমাৰ ভোটাৰবিলাকে যাতে নকৰে, ইয়াৰ কাৰণে মই সাৱধান বাণী ৰাইজক শুনাই দিছো, যাতে তেওঁলোকে পজিটিভ কামৰ কাৰণে, ভাল কামৰ কাৰণে নিজৰ ভোটটো সাব্যস্ত কৰে, নিজৰ ভোটটো যাতে দিয়ে।